নমস্কাৰ আপোনাৰ কুণ্ডলীত আপুনি চাওক জ্যোতিষে নোকোৱা কথা আজি মই আপোনাক কম আপোনাৰ কুণ্ডলীত বৃহস্পতি তুংগত আছে গতিকে নিশ্চয় ভাল হ'ব হয়তো আপোনাক জ্যোতিষে কৈছে আপুনি ধনী হ'ব সুখী হ'ব শক্তিশালী হ'ব লোক প্ৰতিপালক হ'ব আৰু আপোনাৰ ধন ঐশ্বৰ্য হ'ব যান বাহন হ'ব ইত্যাদি ইত্যাদি নানা কথা আপোনাৰ হয়তো বহুত ভাল লাগিব নহয়নে কিন্তু সকলোৰে জানো হয় মই কওঁ যিমান শুভ গ্ৰহ আপোনাৰ কুণ্ডলীত শুভ স্থানত নাথাকক কিয় আপোনাৰ ভাল হ'ব নোৱাৰে কিয় যদি আপুনি নিজৰ পিতৃ মাতৃ গুৰু ককায়েকক ব্ৰাহ্মণক অপমান কৰে বা বেয়া ব্যৱহাৰ কৰে তেতিয়া আপুনি জ্যোতিষীৰ ওচৰত কুণ্ডলী চাব নগলেও হ'ব উত্তৰ আপোনাৰ হাততে আছে এনেকুৱা ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভাল লাগিলে এটা লাইক মাৰি কমেণ্টত জয় শ্ৰীৰাম বুলি লিখি দিয়ক ধন্যবাদ